ভৈয়াম পথাৰ নদী সকলোতে চিঞৰেতি অসম জাতীয় পৰিষদ এইবাৰ অসমত ধৰা মিলি জুলি ধৰা বিজেপিৰ হাতত অসম জাতীয় পৰিষদ এইবাৰ অসমত ধৰা মিলি জুলি ধৰা বিজেপিৰ হাতত আজি অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ খোৱাং সমষ্টি সমিতিৰ আজি প্ৰতিনিধি সভা আছিলে আৰু এই প্ৰতিনিধি সভাত আমাৰ 17খন পঞ্চায়ত সকলো পঞ্চায়তৰ পৰা আমাৰ মহিলা প্ৰতিনিধিসকল আহিছে আৰু এখন শক্তিশালী কমিটি ইয়াত আজি গঠন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু সেই মৰ্মে কাৰণ আমাৰ যিসকল ভোটাৰ তাৰ 50% আধা আমাৰ মহিলা ভোটাৰ গতিকে যি ধৰণে মহিলাসকলৰ সমস্যা বহু আছে কিন্তু আমি সেই সমস্যাসমূহ তেখেতসকলৰ বিভিন্ন ধৰণৰ বিষয়সমূহ সমাধান কৰাত বিশেষকৈ চৰকাৰসমূহ বিফল হৈ আহিছে আমি দেখিছোঁ যে নাৰী সবলীকৰণৰ নামত চৰকাৰে বিভিন্ন আঁচনি লয় যদিও নাৰীসকলৰ যিটো অসমৰ নাৰীৰ যিসমূহ উৎপাদনশীল চৰিত্ৰ আছে বিশেষকৈ আগতে যেনেধৰণে বিভিন্ন ধৰণৰ কাম কাজত আমাৰ জড়িত হৈছিল নাৰীসকল বয়ন শিল্প বা আমাৰ কৃষিৰ লগতো সমানে সহযোগিতা আছিল কিন্তু সেই ধৰণে আমি নাৰীসকলৰ এই গোটেই বিষয়সমূহ আগন্তুক দিনসমূহত আগবঢ়াই লৈ যাবৰ কাৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিম আমাৰ কিছুমান দায়িত্ব আছে বিশেষকৈ প্ৰতিগৰাকী নাৰীক আমি সবল কৰি তোলা তেওঁলোকক উৎপাদনশীল কৰি তোলা কেৱল মাত্ৰ তেওঁলোকে যাতে চৰকাৰৰ ওচৰতে আশা কৰি থাকিব নালাগে তেওঁলোকৰ হাতত থকা যিবোৰ সক্ষমতা যেনেকৈ বয়ন শিল্প এটা হ'ব পাৰে আনকি আগতে ৰেচম শিল্পৰ লগতো আমাৰ মহিলা জড়িত আছিল বিভিন্ন ধৰণে আন বিভিন্ন ধৰণৰ কাম কাজত সেই ধৰণৰ পৰিকল্পনা আমাৰ অসম জাতীয় পৰিষদৰ আছে গতিকে পৰৱৰ্তী দিনসমূহত যেতিয়া আমি দলৰ আমি চৰকাৰৰ অংশ হ'ম তেতিয়া এই বিষয়সমূহ উত্থাপন কৰিম বিশেষকৈ উৎপাদনশীল কাৰ্যক্ষম সক্ষম নাৰী এইটো আমাৰ মূল লক্ষ্য আৰু সেইকাৰণে আমি নাৰী সবলীকৰণৰ কথাটো আমি বিশেষভাৱে গুৰুত্ব দিছোঁ কাৰণ তেখেতসকলৰ ওপৰতে পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যত প্ৰজন্মৰ শিক্ষা তেওঁলোকৰ সংস্কৃতি সামাজিক যিটো ৰুচিসম্পন্ন এখন সমাজত মানৱীয় প্ৰমূল্য শৃংখলিত এখন সমাজ আৰু উন্নত এখন সমাজৰ যিটো চিন্তা সকলো ধৰণৰ কথাই নাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি আমাৰ দলৰ জন্মদিনৰে পৰা আমি দলৰ এটা মূল শক্তি হিচাপে জাতীয় মহিলা শক্তিয়ে কাম কৰি আহিছে আৰু আমি মূল চালিকা শক্তি বুলি অনুভৱ কৰোঁ সেইকাৰণে আজি ইয়াত সমিতি গঠন হোৱাৰ পাছত আমি এই অঞ্চলৰ বিভিন্ন সমস্যা বিশেষকৈ বাট পথৰ সমস্যা আছে বিভিন্ন আন বহুত বিভিন্ন বিষয় আছে গতিকে এই বিষয়সমূহ লৈ আগন্তুক দিনসমূহত আমি আগবাঢ়ি যাম